নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সহাৰি অসম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব যে এণ্ড্ৰইড স্মাৰ্টফোনৰ ডেভেলপাৰ অপশ্যননো কি, ইয়াৰ সুবিধাসমূহ কি আৰু ইয়াক কেনেকৈ আপুনি এণ্ড্ৰইড স্মাৰ্টফোনটোত আপোনাৰ ইনেবল কৰি ল'ব পাৰিব। হয় বন্ধুসকল, এই ছেটিঙৰ মাধ্যমেৰে আপুনি কি সুবিধা লাভ কৰিব পাৰে আৰু এই ছেটিঙৰ সম্পূৰ্ণ ব্যৱহাৰটো আজিৰ এই ভিডিঅ'টোত আমি জানিম। আহক বন্ধুসকল, পলম নকৰি আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। হয় বন্ধুসকল, যদিহে আপুনি আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনৰ ডেভেলপাৰ অপশ্যনটো অন কৰিবলৈ বিচাৰে, তাৰ কাৰণে আপুনি আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনৰ ছেটিংছ অপশ্যনলৈ যাব। তাৰপিছত আপুনি ইয়াত এটা পাব মোৰ ছেটিংছ বুলি অপশ্যন। মোৰ ছেটিংছ অপশ্যনত আপুনি চিম্পলি ক্লিক কৰিব। তাৰপিছত আপুনি এবাউট ফোন বুলি এটা অপশ্যন পাব। এবাউট ফোন অপশ্যনত আপুনি চিম্পলি ক্লিক কৰি দিব। আৰু এবাউট ফোন অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপুনি আৰু এটা অপশ্যন পাব। সেই অপশ্যনটো হৈছে বিভিন্ন ধৰণৰ ইয়াত অপশ্যন পাব। আপুনি তাৰপিছত আপুনি ইয়াতে বিল্ডাৰ ভাৰ্জন বুলি এটা অপশ্যন পাব। আপুনি বিল্ডাৰ ভাৰ্জন অপশ্যনটোত আপুনি 7 বাৰ টেপ কৰি দিব। ইয়াত দেখিছে মোৰ ছফ্টৱেৰ ভাৰ্জন বিল্ডাৰ বেছ ভাৰ্জন বুলি এটা আছে। এই ভাৰ্জনটোত আপুনি ক্লিক কৰি দিব লাগিব 7 বাৰ ক্লিক কৰাৰ লগে লগে আপোনাৰ ডেভেলপাৰ অপশ্যনটো চিম্পলি অপেন হৈ যাব বা ইনেবল হৈ যাব। আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনৰ ছেটিংছ অপশ্যনত এইটো আপোনাৰ শ্ব' হ'ব। ইয়াত দেখিছে মোৰ ডেভেলপাৰ অপশ্যনটো প্ৰথমতে হাইড হৈ আছিল। এতিয়া যেতিয়া মই 7 বাৰ টেপ কৰিলোঁ, ইয়াত দেখিছে ইউ আৰ নাও এ ডেভেলপাৰ এনেকৈ দেখাইছে। ইয়াত দেখিছে মোৰ ডেভেলপাৰ অপশ্যনটো চিম্পলি ইনেবল হৈ গৈছে। তাৰ কাৰণে মই ইয়াত বেক যাম। আৰু যেতিয়া নেকি মই বেক যোৱাৰ পিছত ইয়াত ডেভেলপাৰ অপশ্যন নামৰ অপশ্যনটো পাই গৈছোঁ। ইয়াত যেতিয়া নেকি মই এইটো টেপ কৰিম, তাৰপিছত ইয়াৰ সকলো ধৰণৰ ছেটিংছ মই ইয়াত ব্যৱহাৰ কৰিবলৈ পাৰোঁ। ইয়াত দেখিছে বন্ধুসকল, সকলো ধৰণৰ বহুত অপশ্যন ইয়াত দেখিবলৈ পাইছোঁ। ইয়াৰ ভিতৰত সকলো অপশ্যনৰ বেলেগ ব্যৱহাৰ আছে। ইয়াত আপুনি নিজৰ অনুসৰি যদি নিজে আপুনি জানে, তেতিয়া এই অপশ্যনবোৰ আপুনি ব্যৱহাৰ কৰিবলৈ পাৰে। আৰু যদি আপুনি এইবোৰ অপশ্যন একো নাজানে, তেতিয়া আপুনি এইবোৰ অপশ্যন ব্যৱহাৰ নকৰিব। কাৰণ বন্ধুসকল, এইটো ডেভেলপাৰৰ অপশ্যন হয়। বন্ধু কোনো যদি অপশ্যন আপুনি ব্যৱহাৰ নাজানে কোনো অপশ্যনত, তেতিয়া আপুনি সেই অপশ্যনটো ব্যৱহাৰ নকৰিব। ইয়াত দেখিছে বন্ধুসকল ডেস্কটপ বেকআপ পাছৱৰ্ড। ইয়াত আপুনি ডেস্কটপৰ কাৰণে বা আপোনাৰ ছিষ্টেমৰ কাৰণে আপুনি বেকআপ পাছৱৰ্ড ক্ৰিয়েট কৰিব পাৰে। তাৰপিছত আপোনাৰ ভালেকেইটা অপশ্যন আছে। ইয়াত দেখিছে আপোনাৰ OEM আনলক, তাৰপিছত ষ্টে উইক। যদি চাৰ্জিঙৰ মোমেণ্টত আপুনি যদি আপোনাৰ স্ক্ৰীনটো অফ কৰিবলৈ নিবিচাৰে, তেতিয়া আপুনি এই অপশ্যনটো ইনেবল কৰিব পাৰে। তাৰপিছত আপোনাৰ আছে ইনেবল OEM আনলক, প্ৰচেছ ষ্টেটাছ, USB ডিবাগিং। এই অপশ্যনটোৰ মাধ্যমেৰে আপুনি আপোনাৰ যদি এণ্ড্ৰইড স্মাৰ্টফোনত কোনো ধৰণৰ আপুনি ছফ্টৱেৰ আপডেট কৰিব বিচাৰে, আপোনাৰ PCৰ লগত কানেক্ট কৰি সেইটো আপুনি ইনেবল কৰিবলৈ পাৰে। অ'কে অপশ্যনত ক্লিক কৰিলে এইটো ছেটিংছ ইনেবল হৈ যাব। এই অপশ্যনটো মোষ্টলি ব্যৱহাৰ কৰা হয় ডেভেলপাৰ অপশ্যনটো ইনেবল কৰি। হয় বন্ধুসকল, এই অপশ্যনটো আপোনাৰ বেছিকৈ সঘনাই ব্যৱহাৰ কৰা হয় যদিহে কোনো ডেভেলপাৰ অপশ্যন অন কৰিব লগা হয়। USB ডিমৰ কাৰণে এই অপশ্যনটো ইনেবল কৰা হয় মোষ্টলি। তাৰপিছত বিভিন্ন ধৰণৰ ইয়াত অপশ্যন আছে, সেই অপশ্যনবোৰ আপুনি ব্যৱহাৰ কৰিব পাৰে যদিহে আপুনি স্পীড আপ কৰিবলৈ বিচাৰে। ইয়াত দেখিছে পইণ্টাৰ লোকেশ্যন আছে, তাত শ্ব' এক্সেছ আছে। আপুনি যদি সেই পইণ্টাৰ লোকেশ্যনটো শ্ব' কৰিব বিচাৰে, আপুনি এই অপশ্যনটো ক্লিক কৰি দিব পাৰে। দিলে আপোনাৰ যিমানবোৰ পইণ্টাৰ আছে, পইণ্টাৰটো লোকেশ্যনটো ইয়াত শ্ব' কৰিব। আৰু যদিহে আপুনি বেলেগ আপোনাৰ অপশ্যন আছে, ট্ৰানজেকশ্যন আপোনাৰ এনিমেশ্যন আছে, এনিমেশ্যন স্কেল আছে, এনিমেশ্যন ডিউৰেশ্যন আছে, এইবোৰ আপুনি ছেট কৰিব পাৰে। তাৰপিছত আপোনাৰ আছে 4GB ৰেণ্ডাৰিং। যদি আপুনি 4GB ৰেণ্ডাৰিং ইনেবল কৰি লয়, আপুনি যদি কোনো ধৰণৰ গেম বা কোনো ধৰণৰ এপ্লিকেশ্যন ৰান কৰে, সেইটো স্মুথলি ৰান হ'ব যদি আপুনি এই অপশ্যনটো ইনেবল কৰি লয়। কিন্তু বন্ধুসকল, আপোনাৰ যিটো গ্ৰাফিক্স থাকিব আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনৰ, সেইটো আপোনাৰ কি কয় অপটিমাইজ কৰি দিয়ে এই অপশ্যনটোৱে। আপুনি বিভিন্ন ধৰণৰ ইয়াত অপশ্যনটো আপুনি ব্যৱহাৰ কৰিব পাৰে। সকলো ধৰণৰ অপশ্যন আপুনি যদি নাজানে, তেতিয়া ব্যৱহাৰ নকৰিব। অপশ্যনটোৰ বিষয়ে আপুনি গুগলত চাৰ্চ কৰি ল'ব। ইয়াত আপোনাৰ সকলো ধৰণৰ এণ্ড্ৰইড স্মাৰ্টফোনৰ আপোনাৰ ডেভেলপাৰ বা আপোনাৰ এডভান্স ছেটিংছবোৰ ইয়াত শ্ব' হয়। সেই অপশ্যনবোৰ আপুনি ব্যৱহাৰ কৰিব পাৰে যেতিয়া নেকি আপুনি আপোনাৰ এণ্ড্ৰইড ডেভেলপমেণ্ট বা কিবা বেলেগ কাম বা আপুনি এণ্ড্ৰইড প্ৰগ্ৰেমিং কৰিব না, কোনো আপুনি টেষ্টিঙৰ কাৰণে এটি ব্যৱহাৰ কৰিব পাৰে। নাইবা যদি কোনো আপুনি ছফ্টৱেৰ আপডেট কৰিবলৈ বিচাৰে, সেইটো PCৰ লগত কানেক্ট কৰিব পাৰে। আপুনি ডেভেলপাৰ অপশ্যনটো ইনেবল কৰিব লাগিব। গতিকে USB ডিবাগিংটো মোষ্টলি ইম্পৰ্টেণ্ট হয় কোনো ধৰণৰ ছফ্টৱেৰ আপডেট কৰাৰ বাবে। গতিকে এই অপশ্যনটো ইনেবল কৰিবৰ বাবে, অৰ্থাৎ USB ডিবাগিং অপশ্যন বা এনিমেশ্যন স্কিল, 4GB ৰেণ্ডাৰিং, এইবোৰ আপুনি ইনেবল কৰিবৰ কাৰণে এই ডেভেলপাৰ অপশ্যনটো ব্যৱহাৰ কৰিব পাৰে। কিন্তু বন্ধুসকল, আমি ৰিকমেণ্ড কৰিম যদিহে আপুনি ডেভেলপাৰ অপশ্যনৰ বিষয়ে একো নাজানে, প্ৰথমতে আপুনি এইটোৰ বিষয়ে জানি ল'ব, তাৰপিছত আপুনি এইটো ইনেবল কৰি ল'ব। কাৰণ বন্ধুসকল, এই অপশ্যনটো আপুনি সহজতে ব্যৱহাৰ কৰাৰ আগতে এই অপশ্যনটোৰ পৰা যিমানবোৰ আপোনাৰ সুবিধা হয়, আপুনি সেইটো জানি ল'ব। আৰু যদি সেইটো আপোনাৰ প্ৰয়োজনীয় নহয়, তেতিয়া আপুনি এই অপশ্যনটো ইনেবল নকৰাটোৱে ভাল হ'ব। আৰু যদি আপুনি ভাবে যে এই অপশ্যনটো আপুনি টেষ্টিঙৰ বাবে ইনেবল কৰিব বিচাৰে, সেইটো আপোনাৰ নিজে আপোনাৰ ইচ্ছা অনুসৰি আপুনি কৰিব পাৰে। বন্ধুসকল, আমি ৰিকমেণ্ড কৰিম যদিহে আপুনি এইটোৰ বিষয়ে নাজানে, এইটো আপুনি নকৰিব। যদিহে জানিব বিচাৰে, আপুনি গুগলত চাৰ্চ কৰি আপুনি ডেভেলপাৰ অপশ্যনৰ বিষয়ে ভালেখিনি কথা জানি ল'ব পাৰে। বন্ধুসকল, এনেকৈ আপুনি আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনত আপুনি ডেভেলপাৰ অপশ্যনটো ইনেবল কৰি বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব পাৰে। এণ্ড্ৰইডত এডভান্স ছেটিংছবোৰ আপুনি এক্সেছ কৰিব পাৰে, ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো এইখিনি। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ। জয় অসম।